বন্ধুসকল, আজি মই ক'লৈ গৈ আছোঁ গম পায়নে? আজি মই নলবাৰী টাউনৰ মাজেৰে চামতা হৈ কৈঠালকুছিলৈ যাই আছোঁ। আৰু কৈঠালকুছিৰ এখন ঠাই বালি নামৰ এখন ঠাইলৈ গৈ আছোঁ। গতিকে বন্ধুসকল, বলক আজি আমাৰ এই ব্লগটো আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া আমি কৈঠালকুছি চৌক আহি পালোঁ। বন্ধুসকল, আমি আছোঁ বৰ্তমান এতিয়া এই মৰাপাগলাদিয়া নদীৰ ব্ৰিজত। বন্ধুসকল, আমি বালি আহি পালোঁ আৰু ইয়াত আছে এখন নৈ। সেইখন নৈৰ নাম হৈছে মৰাপাগলদিয়া। আৰু আপোনাৰ ইয়াত বিভিন্ন মানুহে ইয়াত মাছ মাৰিবলৈ আহে। চাওক, ইয়াত মানুহবোৰে ইয়াত মাছ মাৰি আছে। আৰু বন্ধুসকল, আপোনালোকক এবাৰ দলংখন তলৰ ফালৰ পৰা দেখুৱাইছোঁ। বলকচোন তল পিনে যাওঁ। আৰু আমি দলংখনৰ তলৰ ফালে আহিলোঁ। চাওকচোন, এইটো নদী এনেকৈ বৈ গৈছে। অলপমান আগুৱাই দেখুৱাইছোঁ আগৰ পৰা। চাওকচোন, দলঙৰ তলেৰে এনেকৈ পানীবোৰ গৈ আছে নৈৰ। আৰু বন্ধুসকল, এইখন হৈছে জাল। ইয়াৰ জৰিয়তে নদীৰ মাছবোৰ মানুহবোৰে ধৰে। আৰু নৈৰ পাৰতে আছে এটা মন্দিৰ, শিৱ মন্দিৰ। আৰু নৈখন চালোঁ, গতিকে মন্দিৰটো নোচোৱাকৈ কেনেকৈ থাকোঁ। সেইকাৰণে মন্দিৰটো এবাৰ চালোঁ, কিন্তু ইয়াত লগোৱা আছে তালা, গতিকে বাহিৰৰ পৰাই চাব লাগিব। অলপমান ওচৰৰ পৰা দেখুৱাইছোঁ। এইটো চাওক, শিৱ পাৰ্বতী বহি আছে তাত। অলপমান জুম কৰি দেখুৱাইছোঁ। আৰু বন্ধুসকল, এই ৰাস্তাটোৰে যদি যাই থাকোঁ, অলপ দূৰ যোৱাৰ পাছত এই ৰাস্তাটো নৈখনৰ পাৰে পাৰে গৈ আছে। গতিকে বন্ধুসকল, বলকচোন এই ৰাস্তাটোৰে এবাৰ সোমাই যাই চাওঁ। অলপমান দূৰ যোৱাৰ পাছত নৈৰ পাৰে পাৰে এই ৰাস্তাটো গৈ আছে। আৰু এয়া নৈৰ পাৰে পাৰে আহি আছোঁ এতিয়া আমি। বন্ধুসকল, আমি আহি থাকোঁতে দেখা পালোঁ এটা মন্দিৰ। বলকচোন মন্দিৰটোত কি আছে এবাৰ ওচৰৰ পৰা চাই আহোঁ।
চাওক এয়া চাৰিওফালে গছ গছনি আৰু মাজেৰে এইটো চাওক সোমাই যোৱা এটা ৰাস্তা এইটো ফালৰ পৰা চাওক আমি সেইফালৰ পৰা আহিলোঁ ধুন আছে মোৰ লগত ধুনৰ লগত আহিছোঁ আৰু ইয়াত ধুনীয়া বতাহ বলি আছে বহুত ধুনীয়া বতাহ বলি আছে ধুনীয়া ঠাই নাচবি শেষ করবো হিংকাবো ৰাইজসকল গাইটো এতিয়া তামাম খেদাৰি লাগে আমাক সহজে যাবা নেদ লাগে যাবা খুজলি হিংকাবা খুজে নেগলো দক বেলেগ এটা ৰাস্তা দি যাবা ওলছো এতিয়া তাৰে কাষেদি বলকচো এইফালে চাই আহো কি আছে আহিলো এইখিনিতো বহুত ধুনীয়া বতাহ দি আছে গতিকে বন্ধুসকল আশা কৰিলোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে যদি ভাল পালে এটা লাইক কৰিব কমেণ্টত জনাব কেনেকুৱা লাগিল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ